ৰাতিপুৱা আমি মৰ্ণিঙতে ওলাই আহিছিলোঁ বান্ধ সাহায্যৰ কাৰণে নেপালী খুঁটি তো ফাইনেলি আমি পাই গ'লোঁ নেপালী খুঁটি আৰু নেপালী খুঁটিত মানে আহিয়ে মানে ইমানে দুখ লাগিছে ইমানে বেয়া লাগিছে মানে কি ক'বা মোৰ ক'বলৈ কোনো ভাষা নাই মানে যিহেতু ইয়াত মানে ঘৰ বুলিবলৈ মানে এখনো ঘৰো মানে এতিয়ালৈকে মানে ভাল মই চাই নাপালোঁ আৰু ইয়াৰ পৰিৱেশ মই আপোনালোকক যিমান পাৰোঁ মই ভিডিঅ'ৰ যোগেদি দেখুৱাই আছোঁ আপোনালোকে আহক যাতে যি পাৰে যেনেকৈ যি পাৰে আপোনালোকে সহায় কৰক তাৰে ঘৰটো আছিলে ন আৰু আপোনালোকে RCC ঘৰখন যে দেখিছে এই ঘৰখনৰ ছতৰ ওপৰত উঠি কমচে কম 60-70জনৰ মানুহৰ এই ঘৰখনত মানে বহুত মানুহে ৰক্ষা কৰিছে ন এই ঘৰখনতে ছতৰ ওপৰত উঠি মানুহবিলাকে বাচি নেপালী খুঁটি মানুহ সেইটো চব অৱস্থা পানী লাগিব নেকি কাপোৰ পানী লাগিব নেকি কাপোৰ পানী बोल लेकिन थोड़ा भी बोल जा किना किना ये बोल जा